মানে কেইফালে গাইছ পানী 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 পানীয়ে পানী 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 তো হেল্ল' গাইজ সকলোৰে কি খবৰ আৰু গাইজ মানে বহুত দিন হ'ল মোৰ এই ইউটিউব চেনেল দৰং কেজি বয়সত মানে বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ গাইজ মানে মোৰ বহুতো মানে প্ৰব্লেম হৈ আছে গাইজ আৰু মানে বৰ্তমান মানে সকলোৱে গম পাইছে কিজানি যে আমাৰ অসমত মানে বানপানীৰ সৃষ্টি হৈছে আৰু গাইজ তামাম বৰষুণ এইকেইদিন ৰেগুলাৰ বৰষুণ এই গাইজ একদম সদায় বৰষুণ দিয়াৰ ফলত আমাৰ ইয়াতে একদম পানী দি ভৰ্তি হৈ গৈছে আৰু অকল আমাৰ ধৰক ইয়াতে নহয় ধৰক গোটেই চব জিলা এই নলবাৰী হওক ধেমাজি হওক আমাৰ দৰং হওক মানে প্ৰত্যেকখন জিলাতে মানে পানীৰে ভৰ্তি আৰু গুৱাহাটীত চাবলৈ বৰণে নাই একদম গুৱাহাটী একদম গেলা পানীৰে একদম ভৰ্তি হৈ গৈছে গুৱাহাটীত মানে ফাৰ্ষ্ট চলিছিল মানে গাড়ী মটৰ বাছ চাছ কিন্তু বৰ্তমান চিটুৱেশ্যনৰ ফলত মানে গুৱাহাটীৰ ৰাস্তাত বৰ্তমান নাও চলিছে গাইজ আৰু মানে তাৰ লগতো মানে আমাৰ ঘৰতো পানী উঠো অৱস্থা গাইজ আৰু কি ধৰ কৰিব আৰু এই চাব পাৰে আৰু এটা বস্তু গাইজ এই পুখুৰীটো আৰু গাইছে পথাৰ একদম চিনি নোপোৱা হৈ গৈছে মানে কোনটো মানে পুখুৰী আৰু কোনখন পথাৰ আৰু গাইজ ধৰ কি কৰিব যেনেকুৱা ভগৱানে সৃষ্টি কৰে আৰু তেনেকৈ ভগৱানে ধ্বংস কৰিব পাৰে আৰু গাইজ আমাৰ ইয়াৰ লগতে গাইজ আমাৰ খাই ঘৰো বৰ্তমান পৰিস্থিতি বেয়া মানে আমাৰ চুবাত মানে ৰাস্তা একদম পানী দি একদম ভৰ্তি হৈ গৈছে আৰু গাইজ মই য'ত ধৰ পঢ়োঁ মোৰ স্কুলতো মানে পানী দিবলৈ ফিল্ড একদম ভৰ্তিয়ে মই আপোনালোকক এই ধৰ ভিডিঅ'টোৰ যোগেদি ধৰ ক'ত পানী হৈছে ধৰ ক'ত মানে হোৱা নাই মই ভিডিঅ'টোৰ যোগেদি গোটেইখিনি দৃশ্য মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম তো গাইজ ভিডিঅ'টো একদম লাষ্টলৈ চাই থাকক মুঠতে গাইজ কেইফালে একদম পানী হৈ গৈছে আৰু আমাৰ অসমত গাইজ আৰু কেইফালে একদম পানী এই পানীৰে ভৰ্তি হৈ গৈছে আৰু গাইজ এই গাঁও মানুহ চাব পাৰে এই গাঁও মানুহ গাইজ বৰ্তমান পানীৰ তলত বুলি ক'ব পাৰি আৰু এই পানী আৰু এই মুখা গাইজ আৰু এয়া গাইজ পানী চাব পাৰে এই মানুহ চাব পাৰে মই যে কৈছিলোঁ যে এই পানীৰ তলত একদম মানুহৰ বৰ্তমান গাইজ চিটুৱেশ্যনটো একদম বহুত বেয়া আমাৰ অসমৰ গাইজ চিটুৱেশ্যন বহুত বেয়া আৰু গাইজ ৰাস্তা নাই এইটো কি গাইজ একদম চিনি নোপোৱা হৈ গৈছে আৰু ৰাস্তাত পানী এইবোৰ গাইজ আৰু বৰ্তমান এইবোৰ মানুহ চাব পাৰে এই পানী ঘৰৰ ভিতৰত চোতালত এইবোৰ পানীৰে ভৰ্তি গাইজ আৰু মই ফাইনেলি মানে আহি পালোঁ খাই ঘৰ আৰু গাইজ তাত মানে লগ পাই গ'লোঁ ঠিকিক আৰু গাইজ আমি এতিয়া ঠিকে আমি ক'ত যাম পানী চাব যাম এতিয়া কিমান পানী সেইফালে কৈছিল কিমান পানী এনে ৰাস্তা দি পানী বাগিছে নাই পানী বাগিছে নে তাৰপিছত যাওঁ এতিয়া গাইজ চাওঁ আপুনি একদম পানী এয়া চাৰিওফালে পথাৰ আৰু আছোঁ আমি পানীৰে চলাই গৈ আছোঁ চাইকেল গাইজ আৰু আমাৰ চাৰিওফালে একদম পানীৰে পানী গাইজ এইগিলা পানী চাব পাৰে একদম বৰ্তমান গাইজ আছোঁ আমি অৰ্থাৎ পথাৰৰ মাজত এই গোটেই ৰাস্তাই মানে পানী একদম বানপানী ভৰ্তি ধুতি কেনে একদম পানী ভৰি মানে ফিলিংছটো এইটো ভাল লগা কথা নহয় গাইজ এইটো মানে অতি গাইজ একদম দুখৰ কথা এইটো মানে গাইজ আমাৰ ইয়াতো চব পানী দি ভৰ্তি হৈ গৈছে যিহেতু বহুত মানুহৰ গাইজ লছ হৈছে এই পুখুৰী মাছ গৈছে আৰু বহুতৰ ঘৰত থাকিবলৈ জাগা নাই বহুতৰ তেনেদৰে গাইজ বহুতৰ বহুত ক্ষতি হৈছে আৰু এই বানপানীৰ ফলত গাইজ আৰু গোটেই মানে ৰাস্তাই এই পানী দি ভৰ্তি গোটেই ৰাস্তাই পানী গাইজ আৰু এইবোৰ কেওফালে পানীৰে একদম ভৰি পৰিছে আৰু পথাৰ কেৱল পানী ঠিটি কেনে আজি পানীৰ মাজত মজা নে ভালে লাগছে নেকি তোৰ ৰাইজৰ লাগছে বেয়া গাইজ আৰু অলপ আগৰ ফালে যাই আছোঁ বৰ্তমান পানী চাব আৰু ক'তনো কিমান হৈছে আৰু চাওঁ গাইজ আৰু চাওঁ আপোনাৰ হৃদয় গোসাঁই মানুহ পানী কেনে হা কেনে আকৌ হৰি কিমান পইচা মোবাইলটো আছে পিছে মানে পানী আছে নে অলপ গাইজ আৰু আমাৰ ইয়াত চুবা ৰাস্তা চাব পাৰি একদম পানী দি ভৰ্তি হৈ গৈছে আমাৰ চুবা ৰাস্তা এইগিলা ৰাস্তা একদম বানপানী একদম নদী হ'ল লগা হৈ গৈছে গোটেই গাইজ আৰু এতিয়া তোৰ মই চাব গৈ আছোঁ মানে শাকতোলা মথাউৰি পানী আৰু গেছ একদম ৰাস্তা একদম বুৰি গৈছে একদম 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গাইজ আৰু আমাৰ ইয়াত চাব পাৰে স্কুল চাব পাৰে একদম পানীটো ভৰ্তি হৈ গ'ল বুৰি গ'ল গাইজ আৰু চাব গৈ আছোঁ আমি পানী চাব পাৰে দূৰৰ পৰাই দেখা পাইছে না গম নাপাওঁ
এইবিলাক পানী চাব পাৰে বহুত পানী চাইকেলখন থৈ ল'ব এইখিনি বৰ্তমান গাইছ আমি এখন পাৰ্কিং কৰিলোঁ ইয়াতে গাইছ আমি বৰ্তমান এয়া মথাউৰিত চাইকেলখন মানে পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া চাব যাম তোমাৰ কি পানী চাব কৰিম পানী চাব যাম এতিয়া এই আগত আছে পানী গাইছে এইবোৰ পানী মানুহ বহুত একদম যাতে এয়া মেলাহে জানো এইবিলাক মেলা হ'ল লগা হৈছে এই দুটা পানী কেনে হা অঁ থাচা পাৰে গাইছ ক'ৰবাত চেণ্ডেল নেনেগেল চেণ্ডেল ক'ৰবাত গেলি চেছ চেণ্ডেল হাতত লৈ লৈছোঁ আৰু মোবাইলটো পঢ়লে মই জিতে যি মজা হা গাইছ আৰু বৰ্তমান আছোঁ পানীৰ মাজত দুখা কেনে এই ধাৰ চাব পাৰে একদম মই এয়া হাতৰ চেণ্ডেল কিন্তু এটা ভাল লাগছে বোলো ঘূৰি ঘূৰি পানী এইবিলাক ধাৰ গাইছ একদম গাছ গোটেই ৰাস্তাটো একদম পানী একদম NH50 একদম গোটেই পানীৰে পানী ভৰ্তি এইফালে গাছ পানী 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 গাছ এইবোৰ চাব পাৰে চাইডত পানী পানী পানীয়ে পানী 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 গাই চাব পাৰে কিমান পানী হৈছে একদম এই আগত ভাঙিছে মথাউৰি আগত বা মানুহ একদম দেউল চাব যেন লাগিছে আৰু যিমানহে মানুহ কিমান মানুহ চাব পাৰে গাইছ ৰাস্তাত মানুহ এই আগলৈ আছে একদম তো গাইছ আমাৰ পানী চোৱা হৈ গ'ল আৰু গাইছ বৰ্তমান খাই আছোঁ আমি চিপছ এইটো কি চিপছ মেড এংগল চিপছ খাই আছোঁ আৰু গাইছ আমি চিপছ খাই কিনে মানে ভিডিঅ'টো এণ্ডিং দিওঁ গাইছ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মই বিচাৰোঁ তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু এটা মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো গাইছ আজিলৈ এৰিছোঁ টিল দেন টাটা বাই বাই বাই